শুভ দুপৰীয়া সকলোলৈকে। আৰু এতিয়া মই দুপৰীয়া ভাত সাজ খাব লৈছোঁ। আপোনালোকে বাৰু দুপৰীয়া ভাত সাজ খালেনে? আজি দুপৰীয়া সাজত আছে মোৰ এইফালে তিতাকেৰেলা বইল, পানী টেঙা আৰু এইফালে ধনিয়া চাটনি। তাৰপাছতে আছে এইখিনি জিলিমিলি, খুতুৰা, টেঙেচি, ঔটেঙা বইল আৰু এইখিনি হৈছে ৰঙালাও আগ আৰু দালি। আৰু এইফালে আছে চালাড এখন, বন্ধাকবি, বিলাহী, বিট, গাজৰ এইবিলাক। আৰু এতিয়া মই ভাতকেইটা খাই লওঁ। আমাৰ দুপৰীয়া ভাত সাজ প্ৰায় 2টামান বজাতে ডেইলি খোৱা হয়। আজি যিহেতু বৃহস্পতিবাৰ, সেইকাৰণে দুপৰীয়া সাজটো এনেকৈয়ে খালোঁ। ঔটেঙা, জিলিমিলি, খুতুৰা, টেঙেচি বইল শাককণ কিন্তু খুবেই সোৱাদ হৈছিল খাবলৈ। আপোনালোকে বাৰু এনেকৈ খায়নে? আৰু কোনে কোনে এনেকৈ খাই ভাল পায় কমেণ্ট কৰি জনাবচোন দেই। ঘৰলৈ শাক আনিলে প্ৰায় আমাৰ বইলে খোৱা হয়, ভাজি খুব কম খাওঁ। বাৰু এতিয়া মই ভাতকেইটা খাই লওঁ। আজিলৈ আহিছোঁ, বাই।